করোনার প্রভাব বৃদ্ধি পোৱাৰ ফলত বিশ্বজুৰি এই মুহূৰ্তত হাহাকাৰ কৰিছে মাথোন এটি কাৰ্যকৰী ভেকচিনৰ বাবে। ইয়াৰ মাজতেই ফাৰ্মাচিউটিকেল কোম্পানী ফাইজাৰে ঘোষণা কৰিছে যে এই কোম্পানীয়ে তৈয়াৰ কৰা ভেকচিনে কোভিড-19ৰ বিৰুদ্ধে ৯৫% কাৰ্যকৰী। তেতিয়াহ'লে কৰোনা ভাইৰাছ নামৰ এই ত্ৰাসৰ পৰা মুক্তি পোৱাৰ বাট মুকলি হৈছে নেকি? ক'ত পোৱা যাব এই ভেকচিনবিধ? বিশ্বজুৰি আকৌ নামি আহি আছে নেকি প্ৰশান্তিৰ সেই ছায়া? কিমান সময় লাগিব ভেকচিন আপোনাৰ আৰু মোৰ বাবে উপলব্ধ হ'বলৈ? কিয় ফাইজাৰে তৈয়াৰ কৰা ভেকচিনৰ কথা একেবাৰে সুকীয়া? এনে কি আছে এই ভেকচিনবিধত? আপোনাৰ মনত হয়তো এনেধৰণৰ বহুতো প্ৰশ্নই জাগিব পাৰে। তেতিয়াহ'লে বোলক চোৱা যাওক আগন্তুক দিনত ভেকচিন আৱিষ্কাৰ হ'লে কি কি ঘটিব পাৰে এই পৃথিৱীত। কৰোনা ভাইৰাছৰ সংক্ৰমণত পৃথিৱীত লক্ষ লক্ষ মানুহে ইতিমধ্যে সন্মুখীন হৈছে মৃত্যুৰ। প্ৰায় প্ৰত্যেকটো দেশেই অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছে। সেইবাবেই এই ৰোগ প্ৰতিৰোধৰ বাবে আজি মানুহে অপেক্ষা কৰিছে ভেকচিনৰ বাবে। কিন্তু কিদৰে আবণ্টন কৰা হ'ব এই ভেকচিন? আৰু কোন কোন দেশে প্ৰথমে লাভ কৰিব কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াৰ এই নতুন আৱিষ্কাৰৰ? ধনী দেশবিলাকেই বেছি সুবিধা পাবলৈ গৈ আছে নেকি দৰিদ্ৰ দেশবোৰৰ তুলনাত? এই টীকাবিধৰ দাম সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ ভিতৰত হ'বনে? ইতিমধ্যে আমেৰিকাই ভেকচিন তৈয়াৰৰ ক্ষেত্ৰত সফল হ'ব পৰাকৈ এনে 6টা প্ৰতিষ্ঠানৰ সৈতে সম্পন্ন কৰিছে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল আৰ্থিক চুক্তি। এইবোৰ বিষয়ক লৈ ইতিমধ্যে সৃষ্টি হৈছে নানান বিতৰ্কৰ। টীকা আৱিষ্কাৰৰ পূৰ্বেই যদি এইদৰে ব্যয়বহুল আৰ্থিক চুক্তি সম্পন্ন হয়, তেতিয়াহ'লে তৃতীয় বিশ্বৰ আৰ্থিকভাৱে দুৰ্বল দেশবোৰে হয়তো হেৰাই পেলাব নিজৰ অস্তিত্ব। ভেকচিন নিৰ্মাণৰ পূৰ্বেই যথাযথভাৱে হৈ আছে এক প্ৰকাৰৰ নীৰৱ যুদ্ধ। ইয়াৰ মাজতো সুখৰ খবৰটো হ'ল বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে কোভেক্স প্লেন নামৰ এটি পৰিকল্পনা হাতত লৈছে, যিয়ে এই ভেকচিনৰ সমানভাৱে আবণ্টন কৰাত সহায়তা কৰিব। এই পৰিকল্পনা অনুসৰি 2021 চনৰ ভিতৰত $2 বিলিয়ন কৰোনা ভেকচিন প্ৰদান কৰাটো নিশ্চিত কৰা হ'ব। ইয়াৰ দ্বাৰা ভেকচিন ক্ৰয় আৰু আবণ্টনৰ ক্ষেত্ৰত সহায় কৰা হ'ব পৃথিৱীৰ প্ৰায় 92টি দৰিদ্ৰ দেশক। যদি এই কোভেক্স প্লেন ঠিকমতে কাৰ্যকৰী হয়, তেতিয়াহ'লে এই দেশবোৰে জনসংখ্যাৰ প্ৰায় 20% মানুহক এই ভেকচিনৰ আওতালৈ আনিব পাৰিব। প্ৰথমতে এই টীকা প্ৰদান কৰা হ'ব বিভিন্ন স্বাস্থ্যকৰ্মীসকলৰ ওপৰত। ইয়াৰ পিছত বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন জটিল ৰোগীসকলৰ ওপৰত প্ৰয়োগ কৰা হ'ব এই ভেকচিন। ইয়াৰ পিছত বয়সত 65ৰ ঊৰ্ধ্বসকলৰ ওপৰত প্ৰয়োগ কৰা হ'ব এই ভেকচিন। আৰু শেষত 50 বছৰৰ তলৰসকলৰ বাবে এই ভেকচিন উপলব্ধ হ'ব। এতিয়া প্ৰশ্নটো হ'ল, ফাইজাৰৰ এই ভেকচিনবিধত এনে কি আছে যাৰ ফলত এই ভেকচিনক লৈ সকলোৱে হৈ পৰিছে আশাবাদী? যিকোনো ভেকচিন প্ৰথমতে পশু পক্ষীৰ ওপৰত প্ৰয়োগ কৰা হয়। ইয়াক এনিমেল ট্ৰায়েল বুলি কোৱা হয়। এনিমেল ট্ৰায়েলৰ পিছত 3টা ফেজত প্ৰয়োগ কৰা হয় মানৱ শৰীৰত। আৰু ফাইজাৰৰ এই ভেকচিনবিধ বৰ্তমান প্ৰয়োগৰ 3য় ফেজত আছে। প্ৰায় 45,000 মানুহৰ ওপৰত প্ৰয়োগ কৰাৰ পিছত 95% পৰ্যন্ত কাৰ্যকৰী হৈছে এই ভেকচিনবিধ। 60% কাৰ্যকৰী হ'লেই এটি ভেকচিনক যোগ্য হিচাপে বিবেচনা কৰা হয়। সেই ক্ষেত্ৰত ফাইজাৰৰ এই নতুন আৱিষ্কাৰে হয়তো চুব গৈ আছে সফলতাৰ অন্য এক মাত্ৰা। ইয়াৰ উপৰিও এই ভেকচিন তৈয়াৰত ব্যৱহাৰ কৰা হৈছে অভিনৱ mRNA টেকন'লজি। পিছে ইমানবোৰ সফলতাৰ পিছতো ফাইজাৰৰ ভেকচিনটোৱে গৱেষকসকলক ভবাই তুলিছে অন্য এটি কাৰণত। কাৰণটো হ'ল এই ভেকচিনবিধ সংৰক্ষণ কৰোঁতে -72 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাৰ দৰকাৰ হয়, যি হয়তো বৰ্তমানেও বহুতো আধুনিক হস্পিটেলৰ বাবে দুৰ্সাধ্য। তেনে পৰিস্থিতিত বিভিন্ন পিছপৰা অঞ্চলত কিদৰে ইয়াক উপলব্ধ কৰা হ'ব? এনেবোৰ সমস্যাৰ সৈতে মোকাবিলা কৰাই কোভেক্স প্লেনৰ উদ্দেশ্য। যিয়ে নহওক,
ভেকচিন আৱিষ্কাৰ হ'লেই যে আমি সকলোৱে ভেকচিন হাতে হাতে পাম সেয়া হয়তো সম্ভৱ নহয়। হয়তো অপেক্ষা কৰিব লাগিব আৰু 1 বা 2 বছৰ। কিন্তু ইয়াৰ মাজতো ভাল খবৰটো হ'ল ফাইজাৰৰ ভেকচিনটোৱে বিশ্ববাসীক আকৌ এবাৰ আশাৰ পোহৰ বিলাইছে। আমি যে পৰাজিত হ'বলৈ পৃথিৱীত অহা নাই এই কথা ভবাৰ সাহস যোগাইছে। অঘাইটঙৰ ভিডিঅ'বোৰ ভাল লাগিলে ফেচবুকত আমাৰ পেজ লাইক কৰক আৰু ইউটিউবত আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক।